হৰেণ ডেকা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পৰা এনেকৈ চৰাইবিলাক আহি থাকে। আগৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছে। বাচন ধুলে যিবিলাক ভাত খোৱাৰ পিছত অলপ ভাত ৰয়, সেইবিলাক দিলে খায়। চাউল তাউল কেতিয়াবা দিয়া যায়, কিন্তু ইহঁতে খাই যিমান মানে নষ্ট হয় সিমান, মানে বৰষুণ আহিল বা কেতিয়াবা পানী ঢালি দিয়া গ'ল ড্ৰেইনত গুচি যায়। তো মই চিন্তা কৰি আছোঁ কিবা মানে ওপৰত কিবা ওলোমাই থোৱা কিবা সেনেকুৱা এটা বনাব নোৱাৰিনে। তাৰপিছত দিনা এটা ফটো এটা দেখা পালোঁ, টিঙৰ পাচলি যিটো আমাৰ তেলৰ টিং থাকে, টিংটো কাটি কিনে চাৰিওফালে মানে ধুনীয়াকৈ তেওঁ সজাইছে। মই ফটো দেখা পালোঁ। তাৰপিছত মই চিন্তা কৰি আছোঁ কৰি মই বোলো নহয়, এই গেলানটোৰো দেখোন পাৰি। এটা 5 লিটাৰী গেলান আপোনালোকে দেখা পাব ভিডিঅ'টোত। গেলানটোত মই এনেকৈ চাৰিওফালে কাটি লৈ তাতে বটল দিছোঁ। কাঠ বেছি খৰচ হোৱা নাই, বাঁহো দিব পাৰি কাঠৰ ঠাইত। পানী মাজৰখিনিত পানী দিব পৰা সুবিধা আছে, তাতে পানীও খাব পাৰিব। মানে বস্তু বেছি নালাগে, সেই গেলান এটা লাগে। মই যেনেকৈ বনাইছোঁ আৰু 5 লিটাৰ এইটো গেলান হয়। ইয়াৰ মানে জোখমাখ কৰি কাটি কুটি ল'ম। মাজৰ যিখিনি জইনৰ নিচিনা সেইখিনি আপোনাৰ এইটো মানে বিটৰ নিচিনা ৰাখি দিম। এনেকৈ যে আহক চাওক আপোনালোকে কেনেকুৱা হয়, শেষলৈ চাব। আৰু কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই কমেণ্ট কৰে, বহুতে ভাল লাগে মোৰ। আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিবিলাকে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিলে হ'ল। আৰু এইটো দেখিছেনে, মানে হেকচখন সোমোৱাত অসুবিধা হয় কাৰণে মই মোৰ এই মেচিনটো দি মানে ফুটা এটা কৰি লৈছোঁ, জাষ্ট হেকচখন সোমোৱা সুবিধা কৰি। এই হেকচখন সোমাব পাৰিলে আৰু কথা নাই আৰু কাটাটো। এই ফেম নহকে হেকচো টানা বিৰাট কষ্ট হয়, হাত ফুটাই চিঙি ধৰি যায়। এখন কাটা গেল মোৰ, মানে এটা চাইড কাটা গেল আৰু 3টা চাইড আছে। এনেকৈ দেখোন পাৰাৰ বাঁহো বনাব পাৰি। বাঁহৰ ইমান কষ্ট কৰি বনাই থাকাতকৈ অলপমান ডাঙৰ আনো দি তাতে পাৰাটো উৰি আহি পৰিলে পৰি সোমাই গ'ল। ৰাতি ঢাকনাখন মাৰি উঠাব পৰা যাব, ফুটো কেইটামান ৰাখিব লাগিব, হাৱা চাৱা পাছ নহ'ব নে। এতিয়া 7টা বাকলা মানে 4 এনেকৈ মই কাটি ল'লোঁ। কাটি লৈ আৰু কিবা কিবি অলপ লাগিব, অলপ গাঁঠা গাঁঠি কৰিব লগা কাম থাকিব। যদি এটি টিংটো দি বনালোঁ হয় প্ৰায় হৈয়ে গৈছিল, মানে যিটো বস্তু বনাব যাই আছোঁ। কিন্তু এইটোত মই অলপ কাঠ চাঠ লগাব লাগিব। হঠাৎ নামটা আলহী এটা আহিল, মই কাৰোবাৰ আলহীৰ লগতে চাহ খাই লওঁ। আপোনালোকে চাওক, এই যিটো মই প্ৰথম ভিডিঅ' দিছিলোঁ মানি প্লেণ্টত কি ধুনীয়াকৈ শিপা ওলাইছে, পানীখিনি সলাবৰ হৈছে, সেউজীয়া হৈছে, অলপ শিপা ওলাইছে ধুনীয়াকৈ, দেখিছেনে? পাত আহিছে নতুন নতুন। আলহীক কামত লগাই দিছোঁ। Así diría.
আৰু অলপমান নাচিব খুজিছো ইমান নহয় কাটবা লাগিব মছলা কাটবা লাগে আছে আৰু ফিনিশিং itu komplit na ho kali alu kali dia campuran ada alu ini campur mati dia সৰু বটলৰ এই তলৰ খিনি বাটিৰ দৰে কি গাঠি দিছো তাতে মানে চাউল দাউল এইবিলাক দিব ভাল হ'ব আপোনালোকে এতিয়াও যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু ঘণ্টাটো টিপি দিব লাইকৈ আৰু ভিডিওবিলাক ভাল লাগিলে লাইক কমেন্ট কৰি থাকিব বনোৱা হল যে সুবিধা মতে ওলমাই দিও ও মানে কোনফালে দিম হা আছো পানী বটল ধৰবা লাগব